কলৈ যায় মই মিলৰ পৰা আহোঁগৈ সোনকালে আহিম ছাৰ কিবা খবৰ আহিলেনে সেইকাৰণে আহিছোঁ খুৰা কিবা ভয় কৰিবলগীয়া আহিছে নেকি ডাক্তৰৰ সন্দেহটো সঁচা খুৰা মানে গৰীব গাঁৱত ড্ৰাগছ পোৱা গৈছে সেই প্ৰভু বৰ বিশেষ নাই সেইটো ভাল খবৰ এইটো ৰুটিনৰ কাম ববিতাকো সিয়েই লৈ গৈছিলে এনেকৈ ড্ৰাগছ দিয়াইছিলে কি ববিতাক সেইটো কেছত সি জেলো কাটি আহিছে আচ্ছা চিন্তা নকৰিব সি আকৌ জেল খাটিব লাগিব খুৰা গৌৰী এতিয়া ঠিক নে খুৰা মই আহোঁতে মাকৰ লগত বাহিৰতে বহি আছো খুৰা তাইক বহুত বেছি ষ্ট্ৰেছ নিদিব মই এবাৰ গৈ তাইৰ লগত কথা পাতিম টেকফুলি কথাটো উলিয়াব লাগিব নাজানো কি পৰীক্ষা লৈছে ভগৱানে নিগেটিভখিনি এৰি পজিটিভখিনি হ'ব গৌৰীক আকৌ পোৱা আশা এৰাৰ দৰে হৈছিল নে নাই পালেতো হয় পোৱাখিনি ভাবক হেৰুৱাখিনি কেতিয়াও নাভাবিব হ'ব ছাৰ আপোনাৰ সহায় কেতিয়াও পাহৰিব নোৱাৰে সেইটো মোৰ ডিউটি খুৰা তথাপিও এবাৰ যাব আপুনি গৌৰীৰ পৰা কিবা কথা উলিয়াব পাৰে নেকি চাব আমাৰ তাইৰ মুখখন দেখি কথা পাতিবলৈ বেয়া লাগে ভাল মাক দেউতাক যে আপোনাৰ গৌৰী লাগে শহু শাহুৰ ৰূপত মাক দেউতাকক পাইছে তুমি আকৌ কিয় উঠি আহিব লাগে বলা বহাহে বহি লোৱা মই তোমালৈ খাবলৈ কিবা এটা আনোগৈ নাই মা ভোক আছে নে নাই মই জানো নহয় ৰবা তেনেকে গুচি আহিছিলা তুমি কিমান কষ্ট দিলা তুমি জানানে বিচাৰি আহিছিলো মা তুমি আমাকতো কৈ থৈ আহিব পাৰিলাহেঁতেন কোৱা হলে আহিবলৈ নিদিলেহেঁতেন ইমান দিন ক'ত আছিলা তুমি ছাৰ ভিতৰলৈকে গলো নালাগে ইয়াতে হ'ব আচলতে গৌৰীৰ লগত মোৰ অলপ কথা আছে পাতিব পাৰিব দাদা মাংস লাগে নেকি কেই কেজি লাগিব হে এপোৱা মানকে দিয়া মানুহ চাৰিটাহে দিয়া ভাল চাই এপোৱা মাংস কিনোতে ইমান ভাল বেয়া চাব লাগে নে হেৰা আমি খাবলৈহে মাংস কিনো দুখীয়া মানুহ যে আনক দেখুৱাবলৈ কিনাখিনি বেছিকে কিনিব আমাৰ আকৌ ভোক যিমান সিমানখিনিয়ে কিনাৰ ক্ষমতা আছে দেখুৱাবলৈ শক্তি নাই
আৰু তুমি নিজেও দেখোন মাংসই কাটি আছা তোমাৰ অৱস্থাটো মোতকৈ বেছি উন্নত নহয় বুলি ভাবিহে কৈছো দেই এই গ্ৰাহক ভগৱান কিলো পোৱা হিচাপত ভগৱান বাচিবলৈ হলে তোমাৰ ব্যৱসায় দিয়া এপোৱাকে দিয়া দাদা বেয়া নাপাব দি আছো কোন ঠাই ঠাইখিনি ক'ত নাজানো তুমি পলাই হওঁতে লক্ষ্য কৰা নাছিলে মই কোনফালে আহিলো গমেই নাপালো মূৰটো ঘূৰাইছিলে ধূলি কুঁৱলী দেখিছিলো কিন্তু এটা কথা শুনিছিলো কি কথা সিহঁতে মোক নিয়াৰ দিনা কৈছিলে কৰবালৈ মোক চালান দিব মাথো আৰু এজনী ছোৱালী লাগে সেইকাৰণে সিহঁতে মোক ছোৱালী কৰিবলৈ মোৰ গাত হাত দিছিলে কি তোমাৰ গাত হাত দিছিলে গাত হাত দিবলৈ দিলা কিয় মোক বহুত শাৰীৰিক অত্যাচাৰ কৰিছিলে চিঞৰি নিদিলা কিয় চিঞৰিছিলো এটাক চৰো মাৰিলো হ'ব এতিয়া সেই ল'ৰাকেইটা দেখিলে চিনি পাবা পাম আমাৰ সন্দেহত থকা তেনেকুৱা বিবাদ মণ্ডলত থকা বহুত ফটো আছে মই দেখুৱাম তুমি ক'বা মই সন্ধিয়া আকৌ আহিম খুৰী আহোঁ আহোঁ কৰিম কৰি আহা ভিতৰলৈ আহা স্যাৰ আপুনি ইয়াতে আছে নেকি নাই অলপ সোধপোছ কৰি ওলাই আহিছিল আজিও আপোনাৰ ছাৰ্ভে আছে নেকি নাই নাই গৌৰীবৰ খবৰটো পালো সেইকাৰণে গৌৰীক বৌ বুলি মাতে নেকি হয় কিয় বৌ বুলি ভাবো সেইকাৰণে বৌ বুলি মাতো আপোনাৰ কিবা আপত্তি আছে নেকি কিয় আপত্তি থাকিব যাওক খবৰ লগ দিম ঠিক আছে ৰেষ্ট পালে মগজুৱে পাব লাগিব যাওক লাহেকে যাবা লাহেকে যাবা দেই ছাৰ আপুনি দেখোন চাহ নাখালে চাহ নাখো দেৰিয়ে হৈছে এইটো লওক আপুনি চাহ নাখালে তাই খং উঠিব মোৰো উঠিব পাৰে ছাৰ নাই এনে কথাটো কৈছো এতিয়া মই আহিলো তাই এবাৰলৈ বাহিৰলৈ ওলাই নাহিলে তাই পাকঘৰৰ কাম সকলো তাইয়ে কৰিছে যে সেইকাৰণে ওলাই আহিব পৰা নাই অৱশ্যে আলহীও বেছি হৈছে তাইক বেয়া পাবলৈ মনা কৰিব আৰু গৌৰীবক যিমান পাৰে ৰেষ্টত ৰাখিব হ'ব ছাৰ ৰ'বচোন আপোনাক কথা এটা সুধিব লগা আছিলে সোধক গৌৰী পৰীক্ষাত ডাগৰ বাহিৰেও কিবা পোৱা গৈছে নেকি বাৰু কিবা মানে গাঁৱৰ মানুহে মোলৈ ফোন কৰিছে বেলেগ বেলেগকৈ কথা উলিয়াইছে কোনোবাই কাৰোবাৰ লগত পলাই যোৱা মানে তেনেকুৱা ধৰণৰ কথাবোৰ আৰু ক'ব কি খুজিছ তই নহয় মই মানুহৰ কথাটো
বেলেগ মানুহে কি ভাবে সেইটো আমাৰ কাৰণে জৰুৰী নহয়। জৰুৰী এইটো যে আমি আমাৰ বোৱাৰীৰ কথা কি বুলি ভাবো। তাই আমাৰ নিজৰ ছোৱালী নে বেলেগৰ ছোৱালী? মানুহৰ পৰা আমি আঁতৰি ফুৰিছো নে নাই? আৰু সেইবোৰ মানুহৰ কথা আমি কিয় শুনি থাকিম? হয় হয়, মানুহৰ কথাত গুৰুত্ব নিদিব। কল্পনা কৰি কাহিনী বনোৱা কিছুমান মানুহৰ স্বভাৱ মগজ নাই এইবোৰৰ। ছাৰ, আপুনি কিমান সময়ত আহিলে? মোৰ অলপ সময় হ'ল। এতিয়া গৈ থাকক। যাব নালাগে ছাৰ, ৰাতিৰ ভাত সাজ আমাৰ ইয়াতেই খাই যাব। মাংস আনিছোঁ। দুপৰীয়াই আহিব খুজিছিলোঁ, কিন্তু নিজৰ কামৰ কাৰণে আহিব নোৱাৰিলে। আহক। খুৰা, মই ভিতৰলৈ নাযাওঁ নেকি? আহক দিয়ক। মনৰ সৈতে কিবা লাগিলে নেকি? এইটো দিয়কচোন। এইটো বিলাহী এপোৱা দিব। আমি এতিয়া কি এনেকে হাতত হাত দি বহি থাকিম নেকি? নহ'লে কি কৰিম? সেইটোতো আমাৰ গাঁৱত নাথাকেই। এখন গাঁও সিফালেহে থাকে। সিহঁতটো আমাৰ গাঁৱৰ মানুহে, বদনাম আমাৰহে হ'ব। আপোনাৰ মতে কি কৰা যায়? সেইখন গাঁৱৰ মহিলা মাতি মিটিং এখন দিয়ক। সিহঁতক পঠাব লাগিব ইয়াৰ পৰা। আমাৰ ল'ৰা ছোৱালীৰ ওপৰত প্ৰভাৱ পৰিব। এই বাইদেউ, ইজনীলৈ চাচোন। এইগৰাকীক ক'লে কামটো আগবাঢ়িব। এনেই গৈ বেয়াই পায়। কওক কওক। দাদা কল কিমানকে দিছে? মালবিকা, বৌ ভালনে? এনে ভাল, কিন্তু গৌৰীয়েহে চব বেয়া কৰি দিছে। কি কৰিলে গৌৰীয়ে? শুনা নাই, তাইহি ওলাইছেহি বোলে। শুনিছো। কাৰোবালৈ পলাহে গৈছিলে তাই, শেষত সেইটোকো এৰি গুচি আহিলে। আপোনালোকক কোনে ক'লে? ক'বলৈ কি আছে? জুইত কাপোৰে কোনে ঢাকি ৰাখিব? মই নিজে নজনাকে বিশ্বাস নকৰোঁ। তাইৰ চৰিত্ৰ আগৰ পৰাই বেয়া বুলি জানাই দেখোন। দিছিলে পলাহে গৈছিলে। আচলতে তাই এইবোৰ প্ৰেম চেম একো নহয়। তাই মতা বুলিয়ে। কাইলৈ মিটিং এখন দিম, তুমি আহিবা। তাইক ইয়াৰ পৰা বাহিৰ কৰিব লাগিব। আপোনালোকে যি বিচাৰে কৰক, মই এইবোৰত নাই। হয়, চিধা না কৰিলে যে। তাইও এই লগত মিটমাত আছে নেকি? হ'ব পাৰে। যাওঁ আহ। এবাৰ মধু কোৱা হ'ব ৰাখলীলা। আমাৰ সিহঁতৰ মাজত কিবা লাগিছে নেকি? কাৰ মাজত? আমাৰ মুনু আৰু ডাক্তৰৰ মাজত। মোৰো তেনেকুৱা লাগিছে। ডাক্তৰ ঘৰলৈ আহিও মইনাৰ লগত কথা এটা নাপাতিলে। সুধিবিচোন তাইক। হ'ব দিয়ক, মই চাহ বনাওঁগৈ, আপুনি আহক। ঐ, মই চাহ নাখাওঁ। গাটো ধুই ভাতকেইটা খাই মিললৈকে যাম। উঠিলা মা? কথা এটা আছিলে দেউতা। কোৱা। আমাৰ গাঁৱৰ মানুহবিলাকে বোলে মোৰ কথা বেয়াকৈ উলিয়াইছে। কোনে ক'লে তোমাক? মাৰে কৈছে ন? এইজনীৰো কাম নহয়। কালি ইমানকে বুজোৱাৰ পিছত মই মাক বেয়া পোৱা নাই। মায়ে মোক ভাল পায়। বদনাম ওলোৱাৰ বাবেহে ভয় কৰিছে। মানুহে যি কয় তাকে আমি কিয় মানি লম? মোৰ ছোৱালীজনীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ভুল তুমি কেতিয়াও কৰিব নোৱাৰা। আপোনালোকক নোকোৱাকৈ গুচি আহি ভুল কৰা নাই জানো?
হৈ যোৱা কথাবোৰৰ ভুল শুদ্ধ বিচাৰ কৰি নিজৰ মনটো কিমানকৈ অশান্ত কৰাৰ কি অৰ্থ আছে কোৱাচোন? নিজৰ বৰ্তমানটোক চিন্তা কৰি সুখী হ'ব লাগে। কাইলৈ কি আছে কোনে কি জানে? আজিহে আচল সময়। কাইলৈ গুৰুত্ব নিদিবা। তোমাৰ দেউতাৰে তোমাৰ লগত সদায় আছে। তহঁতৰ মাজত কি হৈ আছে মই সুধি আছো নহয়। মোৰ একো হোৱা নাই। তেখেতৰ কি হৈছে মই নাজানো। তই নজনাকে থকা নাই। মইনাও কথা নুলুকুৱাবি। কি হৈছে ক? একো নাই হোৱা বুলি কৈছো নহয়। এনেয়ে কথা বহলাই নাথাকিবা। এইক মানে ভালকে কথা এটা সুধিলেও নকয়। তই ভাত বাঢ়গে যা। এই লগত মই কথা পাতিম। যি হৈছে চব এইবাবে হৈছে। নহলে ইমান ভাল ল'ৰা এটাই তেনেকুৱা কেতিয়াও নকৰে। ভালনে বেয়া মই জানো নহয়। মইতো ঘৰতে আছিলো। তেখেতে ঘৰৰ ভিতৰলৈকে নাহিলে। এই মানে এই তোক ভাত বাঢ়িবলৈ কৈছো নহয়, যা। কচোন কি হৈছে? মই নিজেই নাজানো তেখেতে কিহত বেয়া পাইছে। অনুমান এটা কৰিছো। কি অনুমান? এছাই ছাৰ ঘৰলৈ অহাটো তেখেতে বেয়া পাইছে চাগে। কিয়? নাজানো। হয়তো সন্দেহ। সন্দেহ? কিহৰ সন্দেহ? এছাই ছাৰৰ সৈতে মোৰ কিবা ভাবিবলৈ লাজ লাগিছে মোৰ। বাদ দিয়া। ডাক্তৰটোৰ চিন্তা এনেকুৱা ধৰণৰ নেকি? ঠিকে আছে, ঠিকে আছে। আমি জগতহঁতৰ লগত কথা পতা আগতে জুইকুৰা জ্বলাই ল'ব লাগিছিল নেকি? হেৰি জুই লাগি থাকিব। আমি অলপ ঘিউ ছটিয়াই দিলেই হ'ল। জুই নিজে বাঢ়িব। এই হেৰি নহয়, অমলাপতি মাটিৰ দামৰ কথা সুধিছিল। কথা দেখোন 1.5-2 কোটি। 10 কোটিমান পাবা তাতে। এনেই কোটিপতি হ'ম বুলি কৈছো। এইবাৰ টকাখিনি পালে বিধানসভা খেলিম। মোৰ ঘৰটো অলপ ভালকে বনাই দিবা। তোমাৰ লগতে ঘূৰিম। দেখিছাই। চিন্তা নকৰিব। 2 ষ্টৰেজ বিল্ডিং বনাই দিম। হেৰা জীৱনটো তোমাৰ ওচৰতে পৰি থাকি মোৰ ৰথিন। পৰি থাকিব নালাগে। গৈ কাম কৰি যাওক। MLA হ'লে আপুনি চাকৰিটো বাদ দিব। মোৰ বিয়ে হ'ব। হেৰা আজিয়ে বাদ দি দিওঁ। প্ৰথমে টকাখিনি পাই ল'বলৈ দিয়কচোন। বেছি দৌৰা-দৌৰি নকৰো ন। এনেই লাগ বেয়া। কিবা হয়। মই ভবাটোৱে হ'ব। লাখ আমি নিজে আনিব লাগিব। এই জহৰ নিজৰ কুকুৰ পৰা গুৰুত্ব নিদিব। যাওক গাড়ীত উঠক। যাওক আহক। দেখা নাই নে? দেখো নেদেখা ভাও ধৰিছে হে। ছাৰ আপুনি? আমি মানে বেলেগ কিবা এটা কথা আলোচনা কৰি আছিলো। সেইকাৰণে লক্ষ্য কৰা নাছিলো। কেনেকুৱা বেলেগ কথা? ব্যক্তিগত কথাও পুলিচে জানিব লাগিব নেকি? একেবাৰে নালাগে। ক্ৰাইমৰ দৰে কথা হলে কিন্তু জানিব লাগিব। ভাগিনৰ খবৰ লোৱা নাই? খুৰী আহিলতো। কি খবৰ ল'ম তাইৰ? চৰিত্ৰহীন তাই। তাই ছাৰ পলাইহে গৈছিলে। গিৰিয়েক ঢুকোৱাৰ মাহ নুশুতেই তাই বেলেগ মতালে পলাই গ'ল নহয়। দেশ ৰখাতলে গ'ল আৰু। কোনে ক'লে তাই পলাই গৈছে বুলি? তেনেহ'লে কি তাই লুকাই আছিল নেকি? গাঁৱত সকলোৱে জানে। সুধিব যিকোনো মানুহক। সকলোৱে ক'ব কথাটো কি। নেদেখাকৈ নজনাকৈ কাহিনী সজোৱা মানুহৰ কাহিনী মই কিন্তু কৰি মই উদ্ধাৰ কৰিছো। তাইক নিচা পৰাই ক'ৰবাত পেলাই থৈছিলে। যেনেকৈ আপুনি ববিতাক ড্ৰাগছ খুৱাইছিলে।
কেনেবাকৈ কামটো আপুনি কৰা নাইতো। আগতে প্ৰমাণ আনক, তাৰপিছত সোধক। ড্ৰেছযোৰ পিন্ধিলে বুলিয়ে চালে বেৰে কোবাই কথা নক'ব। ৰাইট, প্ৰমাণ আনি সুধি আছো। হেভ এ গুড ডে। বাদ দিয়ক হে, ইয়াৰ দৰে বহুত দেখিলো। হাতলৈ টকা আহিব দিয়ক, কিনি পেলাম ইয়াক। ইয়াকো দিবলগীয়া হ'লে